ঐ ল'ৰা, তই কাৰ লগত ইমান বিজি? কিমান বাৰ ফোন মাৰিছোঁ তোক, হিচাপ আছে তোৰ? কোনজনীৰ লগত ফকতীয়া লেকচাৰ সোপা দি আছা? মাহী তোৰ মাহী পেহী ওলায়ে থাকিব তোৰ। মাহী পেহী হোৱা হ'লে মোৰ ফোনটো ৰিচিভ কৰিলি হয়, হোল্ডত ৰাখিও তই মোৰ ফোনটো ৰিচিভ কৰিলি হয়। এতিয়াই স্ক্ৰীনশ্বট দে মোক, স্ক্ৰীনশ্বট দে, একদম টাইম টু টাইম স্ক্ৰীনশ্বট দে। তোৰ কথা ভাবি ভাবি শুকাই খিনাই গৈছোঁ, তোৰ এইবোৰ লিলিমাই হৈ আছে। বেছি টেনশ্যন নিদিবি কিন্তু মোক, একদম টিউবৱেলত সোমাই দিমগৈ আকৌ একদম উহা চাই টানি লৈ যাব। পিছত একদম বিচাৰি পেলো টিউবৱেল মাৰিলেও একদম পানীহে ওলাব, কোনোবা ওলাই নাহিম আকৌ। মোক দেখিছ আজিলৈকে বুজি পাইছ? কোনদিনা বুজি পাইছিলোঁ তেনেকৈ? তোক যে মই যেতিয়া মাৰিলেও বুজি পাওঁ, তেতিয়া মাৰিলেও বুজিয়ে পাই থাকোঁ। বেছি কথা কৈছ তই আকৌ, চাওঁ নি তই? একদম এতিয়াই গৈ একদম ফাৰ্ষ্টত একদম পথাৰত জঁপিয়াই দিমগৈ আকৌ একদম। ভৰি হাত ভাগি একদম মৰি থাকিম আকৌ। বেলেগৰ ফটোত একদম লভ ৰিয়েক্ট দিবিহি গোটেইবোৰ একদম ফেচবুকৰ ছোৱালীবোৰ তাৰহে যেনিবা একদম গোটেইবোৰতে একদম লভ ৰিয়েক্ট দি থৈছে একদম। তোক মই বুলিহে ভাল পাইছোঁ, তোক বেলেগে নাপায় তোক। তোক ময়ো ভাল নাপাওঁ, তোক মই এতিয়াই ব্লক কৰিম দে। তই মোলৈ নেক্সট ফোন নকৰিবি, আজিৰ পৰা বেকআপ। জান কোৱা। এই দেউতাই ফোন কৰিছিলে, মই দেউতাৰ লগতে কথা পাতি আছিলোঁ। তোমাৰ বিষয়ে ক'ম বুলি ভাবিছিলোঁ, আজি তুমি ফোনটো মাৰি দিলা, তাৰপৰা মই দেউতাক খবৰ বুলি কাটিয়ে দিলোঁ। কোৱা। এই তোমাৰ ওপৰত বিকি আপতো মই বেলেগৰ লগত কথা নাই পতা। দেউতা হয়, মই দেউতাৰ লগত তোমাৰ কথাই আলোচনা কৰি আছিলোঁ এতিয়া। বিশ্বাস কৰা জান, মই তোমাকে ভাল পাওঁ আৰু কাকো ভাল নাপাওঁ। কি? আজি লগ কৰিবা? অ'কে জান, মই এতিয়া ৰেডি হৈছোঁ ৰ'বা, মই গৈ আছোঁ তোমাক লগ কৰিব আজি। বহুত দিন দেখা নাই তোমাক, বহুত চাওঁ লাগি আছে। অ'কে জান, ৰ'বা মই ৰেডি হৈ লৈছোঁ।